হোৱাটছআপ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল নমস্কাৰ মই ৰিমলি মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি হ'ল উৰুকা মাঘৰ উৰুকা আৰু মই বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱা নাই তো ইয়াৰ চেগতে আপোনালোকক মই নতুন বৰ্ষৰো অলেখ শুভকামনা জনালোঁ তো আজি উৰুকা আৰু আজি ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে ৰাতিপুৱাৰ পৰা নহয় দেই সৰি মই ৰাতিপুৱা গ'লোঁ গণেশ মন্দিৰ আৰু গৈ তাত অকণমান সেৱা লৈ আহিলোঁ আৰু গণেশ মন্দিৰ নলবাৰী তো সেইবিলাক মই ভিডিঅ' কৰা নহ'ল মানে মই অকলে গৈছিলোঁ সেইকাৰণে ভিডিঅ' কৰিব সময় নাপালোঁ তো যি নহওক মোৰ ভিডিঅ'টো চাই থাকক ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ প্ৰথম ভিউৱাৰ্ছ আজি তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বলক আজি ভিডিঅ'টো আৰম্ভ হ'ল মই ৰাতিপুৱা উশামুখাতে মই কাপোৰ চাপোৰ মেলি দিব সময় নাপালোঁ তিয়াই থৈ গৈছিলোঁ আৰু মায়ে ধুই দিলে কাপোৰখিনি তো এতিয়া মানে মই আমাৰ পিছফালেৰে গৈ এখন পথাৰ আছে মই তাতে কাপোৰখিনি মেলি দি থৈ আহিম তো বলক মোৰ লগত আপোনালোককো পথাৰ দেখাই আনো আৰু ইয়াতে আমাৰ মানে মেজিও বনাইছে আমাৰ ঘৰৰ কাৰণে আৰু এই ঘৰৰ 4 ঘৰমান লগ লাগি এনেকৈ তো মেজিটো আপোনালোকক এবাৰ দেখাই দিওঁ এইটো এইবিলাক বনাইছে আৰু কাইলৈ ৰাতিপুৱা মেজি জ্বলাব আহিম আমি এইটো মেজি অকণমানিকৈ বনাইছে আৰু সৰুকৈ এখন ফিল্ড হয় এখন তো অকণমান আহিব লাগে আৰু ফিল্ডখন পাৰ হৈ আমাৰ চক এইটো চব দোকান পোহৰ বজাৰ ৰাতি কৰি চব আৰু ইয়াতে এতিয়া হ'ল আমাৰ খাটিকুছি সাগৰকুছি চক আৰু আমি আহিছোঁ সেইফালে ভাগৰ লাগি গ'ল গাড়ী ইমান দূৰ আহি তো আমি এইখিনিত মানে মই ইয়াতে সেইটো চাইডে আৰু এখন বেৰৰ সিটো চাইডে মই কাপোৰখিনি মেলি দিম এইটো মানে গাইজ আমাৰ দোকান পোহৰত অহাৰ কাৰণে এইটো আমাৰ শ্বৰ্টকাট ৰাস্তা এইটো আমাৰ মানে পাৰ্চনেল ৰাস্তা দিয়কচোন পাব্লিক নহয় আৰু এইখন হৈছে আমাৰ ফিল্ড এই ফিল্ডখনৰে মই এই গছত বান্ধি কিনে কাপোৰখিনি মেলি দিম আৰু গাইজ কি হ'ল জানেনে মই আহি থাকোঁতে নহয় মই বাল্টিঙৰ ফালে চোৱাই নাই আৰু মই ৰছীডাল মানে পেলাই থৈ গ'লোঁ ক'ৰবাত এতিয়া বিচাৰি আহি আছোঁ ৰ'ব আকৌ ঘূৰি আহিব লাগিল ঘৰলৈকে নে মই ক'ত পেলাই থৈ গ'লোঁ গাইজ মানে কি ক'ব আৰু মই বাল্টিঙৰ ফালে চোৱাই নাই ক'ত পৰা পেলালোঁ এতিয়া ৰছীডাল পাই গ'লোঁ বাছ পালোঁ ৰছীডাল পাই গ'লোঁ গাইজ মানে কি জানে মুখতে মই পাহৰিয়ে গৈছোঁ ৰছী যে পেলাই থৈ গৈছোঁ তো এতিয়া মই দৌৰি যাওঁ ৰ'ব কাপোৰখিনি মেলি দি আহোঁ কি হৈছে বতৰটো সেমেকা ন ঘৰত মানে ৰ'দ বোলা বস্তুটোৱে নাই ইয়াতে অকণমান ফিল্ড কাৰণে অকণমান পিছলৈকে ওলাব আৰু তো সেইকাৰণে কাপোৰখিনি ইয়াতে মেলি দিলে বতাহত হ'লেও শুকাব মই কাপোৰখিনি মেলি দিওঁ সাগৰকুছি খাটিকুছি মিনি ষ্টেডিয়াম ইয়াত বহুত খেল চেল হৈ থাকে তো গাইজ মোৰ কাপোৰ মেলি দিয়া হৈ গ'ল এইটো ডিউটি মোৰ শেষ হ'ল আৰু আজিৰ কাৰণে তো এতিয়া মই গৈ আছোঁ ঘৰলৈ আৰু ঘৰত যাই আজি কি আয়োজন এইবিলাক দেখাম আৰু আপোনালোকক তো মই ঘৰলৈ যাই লওঁ আগে তাৰপিছত কথা পাতি আছোঁ বাকী আপোনালোকৰ বিহুৰ আয়োজন কেনেকুৱা কমেণ্টত লিখিবচোন ময়ো চাম আপোনালোকে কি বনালে কি কৰিলে তো সেইবিলাক লিখিব আৰু আজি উৰুকা বুলি কিহেৰে খানা খালে সেইটোও লিখিব কমেণ্টত তো গাইজ যে আমাৰ বস্তু আহি পাইছে আৰু বৰমাৰ কামত ধৰিলে মই অলপ কিবা খাই লওঁ ওটছ বনোৱাই আছিল তো মই সেয়াই খাই লওঁ আৰু সেয়া খাই চাই কিনে মই আপোনালোকৰ লগত কথা পাতি আছোঁ তো গাইজ এইটো হৈছে আমাৰ ৰাস্তা একদম এইফালে চিধা আৰু ইফালে ইফালে এইখিনি এনেকৈ কাৰো ঘৰত নাযাওঁ গাইজ এতিয়াতে চাহ খাব দিয়ে গেষ্টিক হৈ যায় ন ইমান চাহ খাব পাৰি নেকি আৰু যি নহওক তো এতিয়া এইখিনি সময় এনেকৈ থাকিম আৰু কি কৰিম এতিয়াতে একো আৰম্ভ কৰিবও হোৱা নাই যেতিয়া কৰোঁ আপোনালোকক দেখাই যাম গাইস সবজি আহি গ'ল বিহু লাগি গ'ল এই
মাছ মই এতিয়া ভাবিছোঁ যে এনে আছোঁ ন এনে থাকিলে আৰু ভাল নালাগে ঘৰত থাকি কিনে বিশেষকৈ তো মানে মই অকণ কামবিলাক আগবঢ়াই থৈ দিওঁ তো এতিয়া মানে মই আদা নহৰু এইবিলাক মানে অকণমান কাটি কুটি ৰেডি কৰি থওঁ বুলি ভাবিছোঁ ভাইটি আছে ভাত খোৱাত ব্যস্ত আৰু মই মানে আজিকালি ল'ৰা ছোৱালী মানে ভাত খাওঁতো এইটো লাগে বাজি থাকে এইটো তো যি নহয় মই বন্ধ কৰি দিছোঁ দে তোৰ এতিয়া মানে মই আদা নহৰুখিনি মানে কাটি কুটি থৈ দিওঁ নহৰু এতিয়া মই কাটিম এতিয়া মানে মই দুপৰীয়াৰ কাৰণে অকণমান ভাত পানী বনাওঁ ভাত পানী মানে বনাইছেই মই জাষ্ট মানে আঞ্জাখন অকণমান বনাই দিওঁ আৰু ফুলকবি আলু ওলকবি এনেকৈ লগাই অকণমান আঞ্জা বনাওঁ আৰু মাছৰ গাইছ ওচৰত যাব নোৱাৰি দূৰৰ পৰাই ভিডিঅ' কৰিছোঁ মই ভয় লাগে গাইছ আৰু ইয়াৰ পিছত মই মাছৰ আঞ্জা বনাম আৰু আঞ্জা বনাই খাই লৈ ৰাতিৰ কাৰণে আৰম্ভ কৰিম আৰু এতিয়া মই ভাইটি হেৰি কৰিব যাব হাঁহ মাৰিব যাব দেখাম বাৰু আপোনালোকক যিহেতু চাই থাকক শেষলৈকে তো গাইজ মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই মাছটো নমাই দিম আৰু এতিয়া মই আঞ্জাখন বহাই দিওঁ আঞ্জা চাঞ্জা বহাই উঠি আপোনালোকৰ লগত কথা পাতি আছোঁ তো গাইজ এতিয়া আমাৰ হাঁহ চাহ মৰা হৈ গ'ল হাঁহ মুৰ্গী হৈ গ'ল মৰা আৰু এইটো মৰিব বাকী আছে তো বৰদেউতাই মাৰি আছে এতিয়া বাজিছে দিনৰ 3টা বাজিব আৰু তো আমি এতিয়া ভাত খাম এতিয়া অকণ ফ্ৰেছ হৈ ল'লোঁ অকণমান শুই ল'ম এতিয়া অকণমান ৰেষ্ট লৈ ল'ম তাৰপিছত উঠি আপোনালোকক দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ এতিয়া অকণমান বাই ৰেষ্ট ল'ম এতিয়া উঠি ল'লোঁ আৰু অকণমান ফ্ৰেছ হৈ লওক তো গাইজ উৰুকাৰ কাৰণে পূৰা ৰেডি ফ্ৰেছ হৈ ল'লোঁ এতিয়া আৰু এতিয়া আমাৰ আয়োজনবিলাক আপোনালোকক দেখাই যাম আমাৰ উৰুকা তো গাইজ এতিয়া বাজিছে 5টা আৰু এতিয়া বনাব আমাৰ ছাগলী মাংস তো ষ্টাৰ্ট দিবৰ হ'লেই আৰু তো এয়া মায়ে আলু বহাইছে আমাৰ আঞ্জাবিলাক চব চৌকাতে বহাব বনাম মানে খাবলৈ ভাল লাগে চৌকাৰ আঞ্জা হৈছে আৰু আমি এবাৰ গাঁৱৰ যিটো মেজি বনাইছে আমি তালৈকে এবাৰ যাম ভেলাঘৰ আৰু মেজি চাবলৈ আৰু ভাইটি আৰু মই আহিছোঁ তো আমাৰ লগত আপোনালোকে এবাৰ চাই আহিব আমাৰ মেজিটো তো গাইজ আমি এতিয়া গৈ আছোঁ আৰু ইয়াতে আমাৰ বৰমাহঁতকো লগ পালোঁ আৰু এইটো হ'ল আমাৰ গাঁৱৰ মেজি ভেলাঘৰ এটা সৰু মেজিও বনাইছে ইয়াত আমি অহাকালি জুই পুৱাব আহিম মানে মেজি জ্বলাব আহিব আৰু চবে আমি তাৰ পৰা আহি গ'লোঁ গাইজ মানে বেছি সময় থকা নাই গধূলি হৈছে তো ঘৰত যাই আকৌ মাংস চাংস খাব লাগিব তো বেছি সময় নাথাকিলোঁ তাত এতিয়া ঘৰলৈ গৈ আছোঁ আপোনালোকক নেক্সট ভিডিঅ' মানে যিটো আমাৰ যোনদিনা জ্বলাব মই সেইদিনাখনে আপোনালোকক ভালকৈ দেখাম ভিডিঅ'ত আজি নেদেখালোঁ বাৰু তো বৰমাহঁতো আহি আছে পিছফালে তেওঁলোকো গৈছিল বৰমা খুৰীমা গাইজ আমাৰ ইয়াতে ছাগলী মাংসত পানী দিলেই তো গাইজ এতিয়া আমি আহিছোঁ বৰমাহঁতৰ ঘৰত আৰু চব কৰ্মত ব্যস্ত এয়া সৰু বাইদেউ আছে হেৰি কৰি এতিয়া ৰুকি আছে ডাঙৰ বাইদেউ পূৰা কৰ্মত ব্যস্ত চব মানে বিজি কি ক'ম আৰু মোৰ নিচিনা কোনো নহয় মই ঘূৰি ফুৰি আছোঁ
গাইজ এতিয়া আমি খাম চুঙা পিঠা চাহ গাইজ মাংস চাখা আৰম্ভ কৰি দিলোঁ পুৰিম আৰু মাংস পুৰাৰ কাৰণে মই মাংসটো অকণমান সিজাই ল'লোঁ আৰু এতিয়া আপুনি পুৰিব লাগিব মাংস তাৰ কাৰণে অকণ পেষ্টখিনি মই বনাই লওঁ তো গাইজ এতিয়া আমি মাংস পুৰিব যাওঁ গাইজ বহুত গৰম আছে গাইজ আমি এতিয়া মাংস পুৰি আছোঁ ওপৰত হাঁহৰ মাংস তলত চিকেন পুৰি আছোঁ গাইজ মাংস পুৰিলোঁ আমি মই আনছো মই বেলেগ খাওঁ বিহু বস্তু এনজয় কৰি আছোঁ মাংস মই এগলা নাখাওঁ একদম নমস্কাৰ গাইজ এতিয়া আমি মাংস খোৱা ষ্টাৰ্ট কৰি দিলোঁ এতিয়া বাজিছে গধূলি 7টা 7:30মান হৈছে আৰু আমাৰ ঘৰে ঘৰে গৈ মাংস খোৱা পৰ্ব মোৰ খুৰাৰ ছোৱালী হাই কৈ দিয়া আৰু এয়া খুৰাৰ ল'ৰা এতিয়া খাই লওঁ ভাত এয়া হাঁহৰ মাংস এয়া ছাগলীৰ আৰু এয়া মাছ আৰু এয়া চিলি চিকেন এইবিলাক নাখাওঁ বাৰু এবিধেৰে খাম আমি এতিয়া খাই লওঁ খাই লৈ আমি গাঁৱৰ মেজিত ভাত যাম গাঁৱৰ মেজিৰ ওচৰত অলপমান ভেলাঘৰৰ ল'ব গাইজ আমি আন্ধাৰে মুন্ধাৰে আহিছোঁ গাইজ ভেলাঘৰত এইফালে মেজি মই আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে যদি নতুন ভিউৱাৰ্ছ তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই গুড নাইট হেপী বিহু